হয়, আজি বুদ্ধ পূৰ্ণিমা আৰু বুদ্ধ পূৰ্ণিমা উপলক্ষে বিশ্ব শান্তিৰ বাবে প্ৰত্যেক বছৰৰ দৰে এইবেলিও ২ নং নপ্তিপাৰা গাঁৱত অনুষ্ঠিত হৈছে এক বৰ্ণাঢ্য কাৰ্যসূচী। লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা গৈছে ইয়াতে, আৰু ময়ো আহিলোঁ চাবলৈ ইয়াতে। আৰু সঁচাকৈ উদযাপন সমিতিয়ে ইমান ধুনীয়াকৈ ৰাস্তাটো সজাইছে, উদযাপকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওকচোন, সকলো দেখুৱাম, মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো বলক, আহক চাওঁ আহক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আছোঁ এতিয়া ২ নং নক্তিপাৰা, এয়া হ'ল গোপাল থান, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াতে চলি আছে প্ৰতি বছৰৰ দৰে এইবাৰো বুদ্ধ পূৰ্ণিমা। আজি বুদ্ধ পূৰ্ণিমা, যিহেতু বুদ্ধদেৱৰ জন্মদিন, আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক, ভিৰ চাওক আপোনালোকে, এয়া চাওক লাখ লাখ গামোচা, এয়া চাওক লাখ লাখ গামোচা দেখিবলৈ পাইছে আপোনালোকে, চাই লওক। হয়, আয়োজক সমিতিয়ে জনোৱা মতে এয়া হ'ল এখেতসকলৰ ২৭তম বাৰ্ষিক বুদ্ধ পূৰ্ণিমা উদযাপন কাৰ্যসূচী। আৰু এই বটগছডালত যদি আপুনি গামোচা বান্ধে, আপোনাৰ যিকোনো কল্পনা পূৰণ হয় বুলি এক প্ৰবাদ আছে। সঁচাকৈ এক ঐতিহ্যপূৰ্ণ অনুষ্ঠান আৰু আধ্যাত্মিক থান এইখন। মই অকণমান ভিতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, তো চাই থাকিব আপোনালোকে।